ৰাইজ ভালে আছে নে এই বোলো বহুত দিন পিছত ভ্লগ এটাকে অন কৰিলোঁ মানে ভ্লগৰ নামত কেমেৰাটো হেন কৰিছোঁ বাৰু যি কি নহওক ধুনীয়াকৈ গাড়ীখন ধুই পখালি চমকাই দিলোঁ একদম কাৰণ আজি মই গৈ আছোঁ অকণমান ফুৰিবৰ কাৰণে ধুনীয়াকৈ গাড়ীখন ৰেডি কৰিলে চিধাই গৈ পালোঁ মই জেঠীমাহঁতৰ ঘৰ মানে তাতে জেঠীমাই আকৌ কিবা চাহ তাহ বনাই আছে শিল্পবন আৰু মই গৈছিলোঁ তো সেইকাৰণে ধুনীয়াকৈ চাহখিনি খাই লৈ আমাৰ ৰাজনীশক এক্সপ'জ কৰি দিলোঁ আৰু এইজনী হৈছে আমাৰ নতুন ৰাইডাৰ মানে আমাৰ বাইদেউজনী এইৰ লগত ভ্লগ বনাওঁতে মই আজি মৰিলোঁ নাই দিয়ক বাচি আহিলোঁ তো তাইক বাই বাই বুলি কৈ সকলোকে বাই বাই দি মই ওলালোঁ মামাহঁতৰ ঘৰৰ ফালে একেবাৰে ষ্টাইলত গাড়ীখন ষ্টাৰ্ট কৰিছোঁ ৰ'ব এটা কথা মনত কৰাই দিওঁ আৰু পিছে আৰু 60জনমান ছাবস্ক্ৰাইবাৰ বাঢ়িলে আমাৰ ফেমিলিটো 500জনীয়া হ'ব খোৱা লোৱা বাঢ়িব বাৰু তো ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি থৈ দিব এইবোৰ বকি থাকোঁতে মামাহঁতৰ ঘৰ আহি পালোঁ আৰু সকলোকে এবাৰ এক্সপ'জ কৰি দি আমাৰ মৰমৰ মামীকো অলপমান ভিডিঅ'ত লৈ দিলোঁ কাৰণ তেখেতে হেনো কাম কৰি থাকোঁতে ভিডিঅ'ত আহিবই নাপায় পিছে এইজনলৈ চাওক একেবাৰে ৰেপাৰ বয় আৰু এনেতে অলপ সময় অকণমান মোৰ বাইকখন টেষ্ট ড্ৰাইভ দি চালে কাষতে পিকু দৌৰি আছে কিন্তু তাক অকণমান ইগন'ৰ কৰি নীলপৱন আৰু মই আমাৰ আইতাই দিয়া গিফ্টটো আনবক্সিং কৰিলোঁ তো লগ পাম এটা নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই পিছে ছাবস্ক্ৰাইব কৰি থ'ব দেই